নমস্কাৰ, কি কৰি আছে? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। ডিউটিৰ পৰা ওলালোঁ, ৰাতিপুৱা 6টা বজাত আহিছিলোঁ। এতিয়া বাজিলে 4:20 হ'ল। এতিয়া ওলাইছোঁ। ৰুম পাওঁতে 5টা মানে বাজিব। সকলোৱে চাহ এটা খালেনে? আমি পিছে ভাত খাই আহিছোঁহে অকণমান আগতে। এফালে এয়া ৰুমলৈ গৈ আছোঁ। দুখীয়া মানুহ কাম কৰি খাবই লাগিব নহয় জানো? আহি আছোঁ ৰুমলৈ, পোৱাগৈ নাই, বহুত টাইম লাগিব, আধা ঘণ্টামান লাগি যায়। অকণ খোজকাঢ়ি যাওঁ আৰু অলপমান ৰাস্তা অকণমান আগুৱাই আহিব দিছোঁ মানুহজনক। দূৰ হয় যে। ঘৰত থাকোঁতে কাম কৰিব যি এলাহ লাগে বুজিছে। কিবা এখন কৰিম, বিচনাখন। আৰু এতিয়া ৰাতিপুৱা 6টা বজাৰ পৰা 4টা বজালৈ ৰেষ্ট নাই বুলি কৈছোঁ। কৰ কাম, ঘৰতহে এলাহ কৰক। এতিয়া কেনে? যিয়ে নহওক, আহিছোঁ যদি বাহিৰলৈ কৰিবতো লাগিবই। ৰুমত বহি খুৱাব কোনে? নহয় জানো? ভাগৰ লাগি গৈছে। এইফালে সেইখিনি পাইছোঁহি আৰু মানুহজন আহি আছে। আপোনালোকৰ নিচিনা ভিডিঅ' বনাব নাজানো। কিবা যদি ভুল হয় শুধৰাই দিব, বেয়া কমেণ্ট নকৰিব দেই। এইবিলাক চাওকচোন কেনেকৈ যে পাৰ হয়, মোৰ হ'লে বৰ ভয় লাগে। সেইফালে পুতলাবোৰ দেখিছে? ইমান ধুনীয়া ধুনীয়া। এইফালে আহি পালোহি, ৰুম অৱস্থা নাই মানুহ কাম কৰি থকাত। এইফালে মানুহজন। আজিলৈ আহিছোঁ, বাই বাই।